Hello everyone, স্বাগতম জনাইছো মই ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ভ্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা ভুজিয়াৰ ৰেচিপি। এইখিনি ভুজিয়া আমি ঘৰতে বনাইছো। কেনেধৰণে বনালো চাওচোন আহক। এয়া লৈছো মই এপোৱা বেচন, তাত দিছো সোৱাদ অনুযায়ী নিমখ, অকণমান কালজিৰা আৰু অকণমান সোডা। সোডাখিনি দিলে মচমচীয়া হয় ভুজিয়াখিনি, লগতে কালজিৰাটো ভুজিয়াখিনিৰ সোৱাদ খুব ধুনীয়া কৰি তোলে। ইয়াৰ এটা আমি ঘোল বনাই লৈছোঁ। ঘোলটো এনেকুৱা বনাব যাতে বেছি পনীয়াও নহয় আৰু বেছি ডাঠো নহয়। এইখিনি আমি এটা ভুজিয়া মেকাৰৰ সহায়ত বনোৱা, সেইটো আপোনালোকে অনলাইনো ল'ব পাৰিব আৰু অফলাইনো পাই যাব। আমি এইটো অফলাইন লৈছোঁ। এইখিনি এটা ধুনীয়াকৈ ঘোল বনাই ল'ম। অলপ অলপকৈ পানী দি ঘোলটো বনাই ল'ব। একেবাৰে পানী দিলে ঘোলটো পনীয়া হ'লে ভুজিয়াখিনি ওলাই নাহিব আৰু ভুজিয়াখিনিৰ আকাৰ ভাল নহ'ব। এয়া ঘোলটো আমাৰ অলৰেডি হৈছে। আপোনালোকে চাই ল'ব কিমানখিনি ডাঠ কৰিব লাগিব। ইয়াত আপোনালোকে সোৱাদ অনুযায়ী জলকীয়া গুড়ি লগতে অইন মছলাও ব্যৱহাৰ কৰিব পাৰে। আমি কিন্তু ইয়াত বেলেগ মছলা দিয়া নাই, যিহেতু আমি ঘৰত খাবৰ বাবে বনাইছোঁ। এইটো মই লৈছোঁ ভুজিয়া মেকাৰ। এইটো আপোনালোকে অনলাইন পাই যাব, মই কিন্তু অফলাইন লৈছোঁ। এয়া ঘোলটো মেকাৰটোত ভৰাই লৈছোঁ, টেমাটোত ভৰাই লৈ এনেদৰে দি গৈছোঁ। আপোনালোকৰ সেইখিনি ঘোলখিনি দি গ'লে হ'ল। এনেকুৱা দীঘলকৈ হৈছে, কিন্তু আপোনালোকে জোখ অনুযায়ী ভাঙি ল'ব পাৰিব। মোৰ এনেকুৱা হৈছে। মই অলপ ডাঙৰ চেপত বনাইছোঁ, যিহেতু আমি ঘৰত খাম, সোৱাদটোহে ইম্পৰ্টেণ্ট। এনেদৰে মই ইয়াত বহুকেইখন আপোনাৰ ডিজাইন থাকে। মই এইটো ডাঙৰ চাইজত বনাইছোঁ। তাৰপিছত এয়া ভজা হোৱাৰ পিছত এনেদৰে আপোনাৰ জোখ অনুযায়ী ভাঙি ল'ব। এনেদৰে মই ভাঙি লৈছোঁ এক জোখত, যাতে ভুজিয়াখিনি দেখিবলৈ ধুনীয়া হয়। খাবলৈ কিন্তু সঁচাকৈ বহুত সোৱাদ হয়। আপোনালোকে এবাৰ ট্ৰাই কৰিব। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিল, আগলৈ এনেধৰণে ভিডিঅ' পাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে এটা ধুনীয়া কমেণ্ট পাম বুলি আশা থাকিল। ধন্যবাদ।